হেল্ল' গাইজ পুনৰবাৰ আপোনালোক সকলোকে আমাৰ গাঁওখনৰ পৰা বহুত মৰম যাইছে আজি ভিডিঅ'টো আৰম্ভণি কৰিবলৈ ওলাইছোঁ আৰু মই আপোনালোকক যোৱা ভিডিঅ'টোত কৈছিলোঁ যে এইবাৰ নেক্সট ভিডিঅ'টো ওজাৰ ভিডিঅ' দিম গতিকে যিসকলে ওজা চাই ভাল পায় এই ভিডিঅ'টো শেষ কৰি যাব বৰ ধুনীয়া ওজা আপোনালোকে উপভোগ কৰিবলৈ পাব গতিকে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ মোৰ নাম শ্ৰী পুৰন্দৰ শৰ্মা ঘৰ চিপাজাৰ ব্যাসপাৰাত আমাৰ ফুকনানী ওজাপালি শুনি বা চাই আপোনালোকে কেনে পালে আমাক মোৰ ফোন নাম্বাৰটোৰ লগত দিয়া থাকিব আপোনালোকে জনালে বৰ আনন্দিত হ'ম আৰু অত্যন্ত সুখ পাম নমস্কাৰ
Oh,
গোটাই গোটাই মতে কৈছি বোলাই চিন্তা কৰিছি বা মই কোনচোনে না চিন্তা কৰাই নে নাচি আছে তাৰমানে এই আমাৰ চিয়া বেছি পুৰা লিখিয়া গিৰাকা তাৰে চিয়া নাপই ভাগ্যৰ বলত বংশৰ ক্ৰমত তেতৰ মাছটো এটা পাই গেল এটা আমাৰ দাদাই পাইছি নহয় ভাগ্যৰ বলত পইচা আনি আছে দাদাই আৰামত বহি খায় দোকানৰ মাল যে ললি হওক বাইদেৱে একেবাৰে এই ৰ'দত চাইকেল মাৰি আছে ঘূৰা অলপ দেখি দাদাই আৰামত চেয়াৰ দুখিনি মাৰি দিয়ে এনেকুৱা কথা সেইকাৰণে মানুহে কৈছি মাংস চাংস একো নাই সুদা হাৰা গিলা মই যদি আগতে একমাহ মান আগত যদি মই চালো হয় তেতিয়াহ'লে প্ৰভুক মই দেখা পালো হয় আজি মই হাৰা দেখা পাইছো এইবুলি কিছু আৰু কান্দি লাগে চিন্তা করতে কান্দি থেকে লাভ না ভাবছি এবার পুরো বেশি নাই মই কাম যায় সেইকাৰণে মই এটা কাম কৰো সেইখিনি মই বন্তিনাটা ধুই মেলি আপা কৰি